আপোনালোকৰ তল পেটত খুব বেছি চৰ্বি বা ফেট জমা হৈছে নেকি যদি হৈছে আজি মই আপোনালোকক কেইটামান খুব ইজি এক্সাৰসাইজ শিকাম যোনকেইটা আপোনালোকে বিছনাত থাকিয়ে কৰিব পাৰিব আৰু এক্সাৰসাইজ যদি ৰেগুলাৰলি কৰি যায় আপোনালোকৰ তল পেটৰ চৰ্বি খুব সোনকালে নোহোৱা হৈ যাব এক্সাৰসাইজটোৰ কাৰণে হাতৰ বলেৰে আপাৰ বডিটো উঠাই ৰাখিব তেন আঁঠুকেইটা বেণ্ড কৰি মুখৰ ফালে আনিব চেষ্টা কৰিব দেন সিধা কৰি দিব ক্ৰাঞ্চিং মুভমেন্ট কৰিব এক্সাৰসাইজটো 20 টাইমছ ৰিপিট কৰিব এক্সাৰসাইজটো 20 বাৰ ৰিপিট কৰিব সেকেন্ড এক্সাৰসাইজটোৰ কাৰণে কঁকালৰ তলত হাত দুখন থব তেন ভৰিখন বিছনাৰ পৰা উঠাব গোটেই এক্সাৰসাইজ প্ৰচেছটোত ভৰিখন বিছনাৰ পৰা ওপৰতে ৰাখিব এক্সাৰসাইজটো 20 বাৰ ৰিপিট কৰিব থাৰ্ড এক্সাৰসাইজটোৰ কাৰণে হাত দুখন কঁকালৰ তলত থব তেন এখন ভৰি উঠাব তেন আনখন উঠাব দেন আনখন ভৰি নমাব দেন সেকেন্ড ভৰিখন নমাব এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব 1 1 1 1 2 2 2 2 এনেকে এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব আৰু গোটেই প্ৰচেছটোত ভৰি দুখন মাটিৰ পৰা ওপৰত ৰাখিব চেষ্টা কৰিব ফোৰ্থ এক্সাৰসাইজটোৰ কাৰণে ভৰিখন বিছনাৰ পৰা উঠাব তেন ওপৰ ফালে কিক কৰিব এক্সাৰসাইজটো 20 বাৰ ৰিপিট কৰিব ভৰিখন মাটিৰ পৰা উঠাব তেন কিক কৰিব এক্সাৰসাইজৰ প্ৰচেছটোত ভৰি দুখন মাটিৰ পৰা ওপৰত ৰখাৰ চেষ্টা কৰিব এক্সাৰসাইজৰ কাৰণে হাত দুখন মূৰৰ পিছফালে থব তেন এটা কিলাকুটিৰে অপজিট আঁঠুটোক চুব চেষ্টা কৰিব এক্সাৰসাইজটো 20 বাৰ ৰিপিট কৰিব 6 এক্সাৰসাইজটোৰ কাৰণে হাত দুখন কঁকালৰ তলত থব তেন ভৰি দুখনেৰে স্লো কিকিং মুভমেন্ট কৰিব ফ্লাটাৰ কিক্স এক্সাৰসাইজটো 20 টাইমছ ৰিপিট কৰিব আৰু এক্সাৰসাইজ প্ৰচেছটোত ভৰি দুখন মাটিৰ পৰা ওপৰত ৰাখিব চেষ্টা কৰিব এক্সাৰসাইজ কেইটা যদি ৰেগুলাৰলি কৰি যায় আপোনালোকৰ তল পেটৰ চৰ্বি খুব সোনকালে নাইকিয়া হৈ যাব ভিডিঅ'টো চাই যদি ভাল লাগিল থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে থ্যাংক ইউ